नै मार्च बड'लेण्ड सोमावसारनाय सान उदालगुरि जिल्लानि सिङाव थानाय खैराबारि दखरा दुलाराय बर' फरायसा आफादनि बानजायनायाव खैराबारि बर' फरायसा आफादनि आफादगिरि बिथाङा दुलाराय बर' फरायसा आफादनि फिरफिलाखौ बिरहोयो आरो दिनै 2 मार्च बड'लेण्ड सोमावसारनाय सान बड'फानो बिबार बावनायखौ बावजेनो मोनसे समनि उदालगुरि जिल्लानि नेहाथारि बाबुल बसुमतारी बिथाङा आरो मुंख्लं खाम्फायाव बिबार बावो खैराबारि बर' फरायसा आफादनि गायसनगिरि आफादगिरि नन्दराम बर'आ खैराबारि दखरा दुलाराय बर' फरायसा आफादनि साफ्रोमबो बिबानगिरि आरो दैदेनगिरि बिथांमोना बाहागो लानानै खौरांगिरिनि सिगाङाव दुलाराय बर' फरायसा आफाद थासेयावबो गोदान फरायसा आफाद दानायनि गोनांथि गैया आरो गोदान आफाद जोंनो नांथला होननानै फोरमायदों। সঁচাকৈ আজিৰ দিনটো বড়োসকলৰ কাৰণে ঐতিহাসিক দিন। এই দিনতে বড'ফা উপেন্দ্ৰনাথ ব্ৰহ্মই 1987 চনৰ আজিৰ দিনটোতে তেখেতে বড়োসকলৰ কাৰণে সুকীয়া বড়ো ৰাজ্য লাগে বুলি এটা দাবী উত্থাপন আৰম্ভ কৰিছিলে আৰু তেতিয়াৰে পৰাই বড়োলেণ্ড দাবীক লৈ পেলাই আন্দোলন চলি আহি আছে আৰু তাৰ পিছতে পৰ্যায়ক্ৰমে আমি 3টা চুক্তি পাবলৈ সক্ষম হ'লোঁ আৰু তাৰে ভিতৰত প্ৰথমটো আছিলে BSc চুক্তি আৰু তাৰ পিছতে আমি BTC চুক্তি পাইছোঁ আৰু অন্তিমটো যেটো আমি পালোঁ থাৰ্ডত এইটো হ'ল BTR চুক্তি। গতিকে পৰ্যায়ক্ৰমে আমাৰ যেটো ৰাজনৈতিক যেটো অধিকাৰ এই পৰ্যায়ক্ৰমে আমাৰ এটাৰ পিছত আনটো চুক্তিৰ দ্বাৰা আমি অধিকাৰবিলাক পাবলৈ সক্ষম হৈছোঁ। BSc চুক্তি যেতিয়া হৈছিলে সেইটো বড়োসকলৰ যেটো ডেষ্টিনেশ্যন সেইটো নাছিল, খালি ৰাজনৈতিকভাৱে আমাক সুৰক্ষা দিবৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছিলে আৰু তাত বড়োসকলে সন্তুষ্ট হোৱা নাছিল, নিখিল বড়ো ছাত্ৰ সন্থা সন্তুষ্ট হোৱা নাছিল আৰু তাৰ পৰৱৰ্তী সময়ত 1996 চনৰ পৰা পুনৰ আন্দোলন আৰম্ভ হ'ল আৰু সমান্তৰালকৈ BLT সেই সময়ত আন্দোলন কৰিলে আৰু তাৰ পিছতেই 2003 চনত দ্বিতীয়বাৰৰ কাৰণে চুক্তি স্বাক্ষৰিত হ'ল আৰু তাৰ দ্বাৰা আমি ভাৰত সংবিধানৰ 6ষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত হোৱা এটা ৰাজনৈতিক ব্যৱস্থা আমি পাবলৈ সক্ষম হৈছোঁ আৰু তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ নতুন প্ৰজন্ম 2010 চনৰ পৰা তৃতীয়বাৰৰ কাৰণে সুকীয়া বড়ো ৰাজ্যৰ যি আন্দোলন সেইটো আকৌ আৰম্ভ কৰিলে। আহি আমি 2020 চনৰ 27 জানুৱাৰী তাৰিখত আমি এই চুক্তিখন পাবলৈ সক্ষম হ'লোঁ BTR চুক্তি আৰু এই BTR চুক্তিৰ আজি বহুতো দফা আজি ৰূপায়িত হৈছে কিন্তু আমি দেখিবলৈ পাইছোঁ যে এটা ডাঙৰ ইস্যু আছে যেটো অগমেণ্টেশ্যন অফ এৰিয়া এণ্ড পাৱাৰ এণ্ড ফাংচন BTCৰ যেটো মানে এৰিয়া এক্সটেনশ্যন হ'ব লাগে এই এৰিয়া এক্সটেনশ্যন এতিয়ালৈকে ফুলফিল হোৱা নাই আৰু এইটো কৰিবৰ কাৰণে আজি এটা কমিশ্যন গঠন কৰাৰ যেটো কথা আছিলে কমিশ্যন এতিয়া তেওঁলোকে ক্লোজ এক্সামাইন কৰি আছে, হয়তো অতি শীঘ্ৰে এই ক্লোজটো এই দফাটো নিশ্চয় ৰূপায়িত হ'ব আমি আশাবাদী আৰু আমি দেখিবলৈ পাইছোঁ যে BTR চুক্তি হোৱাৰ পিছত আজি অসমৰ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হিচাপে ষ্টেট লেংগুৱেজ হিচাপে আজি স্বীকৃত প্ৰাপ্ত হৈছে। নিখিল বড়ো ছাত্ৰ সন্থাই আৰু বড়ো সাহিত্য সভা বিভিন্ন দল সংগঠনে বড়োসকলৰ কাৰণে যেটো এটা ভাষাৰ কাৰণে যেটো সঞ্চালকালয়ৰ দাবী লৈ পেলাই আন্দোলন কৰি আছিল এইটো আজি ৰূপায়িত হৈছে, এইটো বৰ ভাল কথা আৰু তাৰ পিছতে আমি দেখিবলৈ পাইছোঁ যে যিসকল BTRৰ বাহিৰত থাকিব তেওঁলোকৰ কাৰণে এটা সুকীয়া উন্নয়ন কি ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল এইটো আজি বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ইতিমধ্যে গঠিত হৈছে আৰু এই মানে গোটেইখিনি আমি দেখিবলৈ পাইছোঁ যে এটা ইতিবাচক দিশ যেটো বড়োসকলৰ থাৰ্ড যেটো একৰ্ড এইটো এটা ইতিবাচক দিশ আৰু ইটোৰ দ্বাৰা মানুহৰ মনত এটা আশা এটা মনত বিশ্বাস জাগিছে যে সঁচাকৈ এই চুক্তিৰ দ্বাৰা বড়োসকলে কিবা কিবি পাবলৈ গৈ আছে। তো এতিয়া মই আহ্বান জনাব বিচাৰিছোঁ যে বড়োসকলৰ যেটো সংগ্ৰাম এইটো শেষ হৈ যোৱা নাই, বড়োসকলে সাময়িকভাৱে এই আন্দোলনটো স্থগিত ৰাখিছে নিখিল বড়ো ছাত্ৰ সন্থাই আন্দোলন চলি থাকিব যেতিয়ালৈকে বড়োসকলে অনুভৱ কৰিব যে আমাৰ ৰাইটছবিলাক এতিয়াও মানে আমাক দিয়া হোৱা নাই, আমাৰ বড়ো জনগোষ্ঠী জীয়াই থকাৰ কাৰণে সুৰক্ষিত এতিয়াও হ'ব পৰা নাই, এনেকুৱা অনুভৱ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে হয়তো সংগ্ৰাম চলি থাকিব আৰু আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ কৰ্মীসকলক মই আহ্বান জনাইছোঁ যে যিকোনো মুহূৰ্তত আন্দোলনৰ কথা আহি পৰিব পাৰে, তাৰ কাৰণে সাজু থাকিব লাগিব কিন্তু এটা কথা লক্ষ্য ৰাখিব লাগিব যে বৰ্তমান যিখন চুক্তি আমি পালোঁ তৃতীয়টো যেটো চুক্তি পালোঁ এই চুক্তিটো ৰূপায়ণ কৰিবৰ কাৰণে চৰকাৰকো কিছু সময় দিব লাগিব আৰু সেইকাৰণে চৰকাৰক আমি আহ্বান জনাইছোঁ যে তেখেতসকলে চেষ্টা চলাই আছে এটাৰ পিছত আনটো
দফাবিলাক ৰূপায়ণ কৰি আছে আৰু এই যিখিনি বাকী মানে থকা যিবিলাক মানে দফাবিলাক আছে এইকেইটা মানে দাবীক যাতে বা ক্ল'জবিলাকক অতি সোনকালে যাতে ৰূপায়ণ কৰে আৰু সেইটো আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছোঁ। এইটো এটা তাৎপৰ্যপূৰ্ণ প্ৰশ্ন হয়। যিহেতু বড়োসকলৰ মাজত নিখিল বড়ো ছাত্ৰ সন্থা এটা প্ৰতিষ্ঠিত ছাত্ৰ সংগঠন। এই ছাত্ৰ সংগঠনৰ জৰিয়তে বড়োসকলে বহু কিছু পাইছে আৰু এই ছাত্ৰ সংগঠনটোৱে যোৱা দীঘলীয়া সময়ত 1967 গঠিত ছাত্ৰ বড়োসকলৰ উত্থানৰ ক্ষেত্ৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ যিটো অগ্ৰণী ভূমিকা এইটো কোনেও নুই কৰিব নোৱাৰে। আৰু আজি যদি ৰাজনৈতিক মেৰপেচত পৰি পেলাই কাৰোবাৰ প্ৰৰোচনাত যদি আজি কোনোবাই বনচু গঠন কৰিছে তেওঁলোকে আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যিসকলে এনেকুৱা আত্মঘাতী সিদ্ধান্তত মানে ব্ৰতী হৈছে মই আহ্বান জনাওঁ তেখেতসকলে এই মানে পদক্ষেপৰ পৰা তেওঁলোকে বিৰত থকাটো ভাল, কাৰণ তেওঁলোকে ব্যক্তিগতভাৱে ছুইচাইড হ'বলৈ গৈ আছে আৰু জাতি এটা জীয়াই থাকিবৰ হ'লে বড়ো সমাজত যিটো এফচুৱে উদাহৰণ হৈ আছে, এফচুৱে যিটো এটা অগ্ৰণী ভূমিকা ল'লে দীঘলীয়া সময়ত, এফচুৰ স্থান কোনোবা বনচুৱে কোনোবা ইণ্ডিজিনাছ কিবা সংগঠন যদি জন্ম হয় আজিৰ তাৰিখত তেখেতসকলে কেতিয়াও এইটো দখল কৰিব নোৱাৰে, কাৰণ এফচুৱে হ'ব। এফচুৰ স্থান এফচুৱে ৰাখিব পাৰিছে আৰু আজিলৈ এফচুৱে এইটো ৰাখিছে, ভৱিষ্যতলৈ এফচুৰ স্থানটো বড়ো সমাজত কোনোদিনে কম নহয়। গতিকে এফচুৰ সমান্তৰালকৈ কোনোবাই আন্দোলন কৰিব, এফচুৰ ইছ্যুটোক হাইজেক কৰিব, এইটো কোনো কাৰণত বাস্তৱায়িত হ'ব নোৱাৰে। আৰু কোনোবাই যদি ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ কৰি পেলাই বড়োসকলক নিষেধ কৰিব বিচাৰিছে, মই ভাবোঁ যে আজিয়ে আমাৰ এইটো সময়। আমি ইতিহাসে আমাক শিকুৱাইছে যে নিখিল বড়ো ছাত্ৰ সন্থাই যেতিয়া একেবাৰে বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে বড়োসকলৰ উত্থানৰ কাৰণে যিটো এটা সংগ্ৰাম চলাই আছিলে তাৰ মাজতেও তেনেকুৱা কিন্তু নথকা নহয়, তেনেকুৱা ঘটনাবিলাক কিন্তু ঘটি গৈছে। কিন্তু এফচুৰ নিচিনাকৈ এফচুৱে যেনেকৈ দৃষ্টি থাকিব পাৰিলে, এফচুৱে যেনেকৈ ৰাজনৈতিকভাৱে বা সামাজিকভাৱে অৰ্থনৈতিকভাৱে বড়ো সমাজত আগুৱাই যোৱাৰ যিটো পথটো দেখুৱাব লাগে এইখিনি কিন্তু এফচুৱে কোনোদিনে মানে কম কৰা নাই আৰু নতুন সংগঠন জন্ম দিলে এফচুতকৈ বেছি কাম কৰিব পাৰিব মই নাভাবোঁ। আৰু সেইকাৰণে বড়ো ছাত্ৰ ছাত্ৰীসকলক মই আহ্বান জনাইছোঁ, আমি এইবোৰ নতুন পাপত গজা সংগঠনবিলাকৰ পৰা অলপ দূৰত থকাটো ভাল আৰু সাৱধান হৈ থকাটো ভাল, কাৰণ এটা সময়ত আমাৰ মাজত মানে পেট্ৰিচাইডেল কিলিং হৈছিল আৰু অশান্তি হৈছিল, নিজৰ মানুহে নিজৰ মানুহক গুলীয়াই হত্যা কৰিছিল। তো এই কথাবিলাক আমাৰ মাজত আইডিঅলজিকেল ডিফাৰেঞ্চ থকাৰ কাৰণে এইবোৰ ঘটনা সংঘটিত হ'বলৈ পাইছিল আৰু নতুনকৈ আমি তেনেকৈ পৰিৱেশ আমি বিচৰা নাই। বিটিআৰ গঠন হোৱাৰ পিছত আমাৰ এই অঞ্চলত শান্তি প্ৰতিষ্ঠা হৈছে আৰু ভৱিষ্যতে বড়ো সমাজত যাতে তেনেকৈ কোনো ধৰণৰ বিভ্ৰান্তিকৰ কথা লৈ পেলাই আমাৰ সমাজত কেও সৃষ্টি কৰিবৰ কাৰণে যাতে কোনো উদ্যোগ নলয় এইটো মই আহ্বান জনাইছোঁ। আৰু বড়ো সমাজৰ যিবিলাক মানে ইণ্টেলেকচুৱেলবিলাক আছে, বুদ্ধিজীৱী আছে, তেখেতসকলক মই আহ্বান জনাইছোঁ যে তেখেতসকলেও সাৱধান হোৱাটো ভাল। আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে আমি গাৰ্জেন হৈ তেখেতসকলক গাইড কৰাটো, ৰাইট পথত তেওঁলোকক মানে গাইড কৰাটো আমাৰ দায়িত্ব। সেইকাৰণে কোনোবা নতুন সংগঠনে যে আহি পেলাই বড়ো সমাজক মানে বেলেগ ধৰণে নেতৃত্ব দিব পাৰিব মই সেইটো কথা বিশ্বাস নকৰোঁ। গতিকে সাৱধান হোৱাটো ভাল। 1976 जोंनि खैराबारि आनसलिक एबसुखौ जोङो दादोंमोन आरो बे हिसाबै दिनैसिमहालागै जोंनि खैराबारि आनसलिक एबसुआबो दंगासिनो दङ आरो जि हारिनि थामोनथा रैखाथिनि थाखाय जि मावनांगौ बेखौ मावबोगासिनो दङ। आं नुबोदों जेसेबांखिनि बोसोरनि उनाव बोसोर टार्म्स बायदियै बिबानगिरिफ्रा मोन्दों आरो बे हिसाबै बिबानगिरिफ्रा एबसुनि मट'खौ लानानै मावबोबाय थानायखौ आं नुनो मोन्दों आरो बे हिसाबै जोङो गोजोननायबो मोन्दों। दा बे हिसाबै जोंनि एबसुआनो बड'फा उपेन्द्र ब्रह्मआ जुरिजेननानै जि सोमावसारबोबाय बर'फोरनि थामोनथा रैखाथिनि थाखाय फरायसा जानानै जुदि जांख्राय थायाबा जानाय नङा बे खोथाखौ साननानै बिथाङा सोमावसारनायखौ जागायजेनदोंमोन आरो दिनैनि सानावनो जागायजेनदोंमोन। बे हिसाबै दुलाराय बर' फरायसा आफादा उपेन्द्र ब्रह्मनि नेतृत्वआव जि आन्दलन खालामबाय दिनैसिमहालागै माने मोनथाम जोंहा सुक्ति जादोंबाबो जोबनानै थाङाखै आरो बे हिसाबै एबसुआनो दिनै मोजां मावगासिनो दङ। दा जों खोनानो मोन्दों गोदौबो हयथ' उपेन्द्र ब्रह्मनि जि एबसुमोन बेखौ माने बिनि बेरेखायै मोनसे माने माबा एबसु दानाय जादोंमोन आरो सैनारि एबसु होनना बुंदोंमोन, खिन्थु बिथांमोननि मट'आ मोजां नङैनि थाखाय बिथांमोनाव थावरिनो हायाखिसै। उनाव थाङै थुङै उपेन्द्र ब्रह्मनि दैदेननाय बे एबसुआसो स्थायी जानानै थालांबाय आरो बिथांमोना दिनै खामानि मावनायनि गेजेरजों दिनै मोनथाम सुक्ति दिनै
बेयाव आगान होनो हाबाय दा बेबायदिहै आं खोनानो मोनबावदों दा जे आरोबाव मोनसे बर' फरायसा आफाद ओंखारबावदों होननानै बड'लेण्ड स्टुडेन्ट इउनियन नेसनेल स्टुडेन्ट इउनियन होननानै मोनसे फरायसा आफाद ओंखारदों होननाय खोनादों दा मोनसे बर'नि थांना थानो थाखाय मोनसे रैखाथि होनानै जिहेतुके माने कनकेश्वर नार्जारि बिथां आरो बानेश्वर बसुमतारी बिथांमोना आफादगिरि नेहाथारि जानानै जि मोनसे माने एबसु दादोंमोन बे एबसुआनो एसेबां मोजाङै माने सोमावसारनाय लाबोनायनि उनावहाय आरो मोनसे उनाव मोनसे सुक्ति जानाय उनाव आरोबाव मोनसे बर'नि गेजेराव मोनसे फरायसा आफाद दानांगौनि गोनांथिखौ नुहुराखै बे हिसाबै बयबो ज' जालायनानै जुदि एबसुजोंनो लोगो जानानै खामानिफोरखौ खौसेयै मावलांनो हायोबा निस्सय जोङो बे बर' हारिया गेरेमसा जागोन आरो बेबायदिनो गेरेमसा हारि दानो नागिरनाय सिमाङा एबसुनि बे जाफुंसारगोन आं सानो जे बेबायदि जों गोरोबलायनानै खामानिखौ मावलांनायासो साबसिनगोन आरो आं बेबायदिखौ आं लुगैयो गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइभलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन जानबुं नम्बरा जाबाय 8011748256 जानबुं नं 8011748256 गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससि इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससि इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन